হেল্ল' গাইজ, বহুত দিনৰ মূৰত আপোনালোকলৈ এটা লং ব্লগ আগবঢ়াই লৈ আহিছোঁ। আশা কৰোঁ চবেই ভালেই আছে আৰু ময়ো ভালেই আছোঁ বাৰু। খালি মাতটো শুনি গম পাইছে চাগে, পানী লাগিছে। বিয়ালৈ বেছি দিন নায়েই। যোনসকলে মোৰ আগৰ পৰা ভিডিঅ' চাই থাকে তেওঁলোকে গম পায়েই চাগে। বহুত দিনৰ আগতে মই এটা শ্বৰ্ট ভিডিঅ'ত কৈছিলোঁ যে মামাৰ কাগজ দিবলৈ গৈছে, 5 ডিচেম্বৰত বিয়া আছে। ব'লক আপোনালোকৰ লগত অলপমান বিয়াৰ বিষয়ে শ্বেয়াৰ কাৰণে পূৰা ঘৰ দুৱাৰ ৰং দি আছে। ব'লক চাওঁ। ময়ো পিছে এতিয়াহে চাম, শুনি পেলাই অকল ব্লগ বনাবলৈ আহিছোঁ আৰু আপোনালোকেও চাব, লগতে ময়ো চাম। এয়া ৰঙৰ বস্তু পূৰা। এখন আগতে ৰঙা আছিলে, দেখিছে মনত আছে যদি গম পাইছে, ৰঙা আছিলে, নীলা কৰি দিলে। আৰু ইয়াৰ কালাৰটো একেই আছে, জাষ্ট অকণমান আৰু দি দিছে যাতে উজ্জ্বল হৈ যায়। এইটো কালাৰেই আছিলে আগতেও। এয়া অলপ চলপকৈ তৈয়াৰী চলিছে আমাৰ বিয়া। মিস্ত্ৰীকেইজন ভাত খাব গৈছে, সেইকাৰণে তেওঁলোক নাইকিয়া। মই আহোঁতে ভাত খাবলৈ গৈছেহে, মই ৰাতিপুৱা আহিবই নোৱাৰিলোঁ, গাটো ইমান বেয়া, পানী লাগিছে যিহেতু। চলি আছে, বিয়ালৈ বেছি দিন নাই, মাজত মাতো এমাহো নাই মানে। সেইকাৰণে পূৰা লাগি আছে। মোৰ মনত আছে যে বিয়ালৈ এমাহো নাই, কিন্তু সেইমতে মোৰ পৰীক্ষালৈও এমাহো নাই, কিন্তু পৰীক্ষাৰ কথা ধান্দাই নাইকিয়া। কি হ'ব পৰীক্ষাই যদি ডেট পৰে নহয়, মানে মই কি কৰিম নাজানো আৰু। বিয়া আৰু পৰীক্ষাৰ ছিজন সদায় একেটাই কেলেই হয় বাৰু? পৰীক্ষা হোৱা টাইমত বিয়া ছিজনটো কিয় নপৰে, নোহোৱা টাইমত? নহ'লে পৰীক্ষা নোহোৱা টাইমত বিয়া ছিজনটো কিয় নপৰে? পৰীক্ষা আৰু বিয়াটো একেলগে অহাটো সদায় জৰুৰী নেকি মানে? ফটো মাৰিছোঁ, হাঁহি দিয়া, হাঁহি দিয়া তুমি। হে আমাৰ কুহুৱে কেনেকৈ কান্দে। মায়ে তোমাক ক'ত মাৰে? কুহু, তোমাৰ নামটো কি? অনুস্মিতা। ৰাধে ৰাধে কৈ দিয়া, ডাঙৰকৈ কোৱা। ৰাধে ৰাধে। চাব ভিডিঅ'টো চাব নেকি? অঁ, আমি দুজনী অকলশৰীয়াকৈ আছোঁ কেলৈ? গুণগুণ আৰু অলংকিতা এজনীও নাই। গুণগুণ গ'ল মাকৰ লগত বিয়া বজাৰ কৰিবলৈ, আৰু অলংকিতা গ'ল 10 দিনমানৰ কাৰণে NCC কেম্পত। অলংকিতা বহুত মিছ কৰিছোঁ এইকেইদিন। ভিডিঅ'টো চাই আছা যদি মিছ ইউ, সোনকালে আহি যোৱা। আৰু তাই যোৱা দিনা ভাবিছিলোঁ ভিডিঅ' এটা কৰোঁ, কিন্তু মানে গাও ভাল নহয়, আৰু বিজি টাইমত মই বেছিকৈ বিজি হৈ যাওঁ। মোবাইলটো অন কৰি থাকিবলৈ মন মানে পাহৰিয়ে থাকোঁ। সেইকাৰণে ক'বলৈ গ'লে মোৰ ব্লগাৰ হোৱা গুণটো মানে অকণ কমকৈ আছে। ভিডিঅ' কৰি আছোঁ কাৰণে ধুনীয়াকৈ বহি আছে, এনেই ইমান বহি থকা ছোৱালী নহয় আকৌ। কি লাগিলে চাওঁ, খাই পেলাব এই হাতখন বজোৱা। গৈছেনে নাযায় নি? কি হ'ব এতিয়া? কি হ'ব এতিয়া? কি হ'ব এতিয়া? খাই পেলাব এতিয়া সেইটো তোমাৰ হাতখন। গ'ল নি চাওঁ? গ'ল? আকৌ চুবা নি? আকৌ চুবা? নুচুৱা? বিয়া বজাৰ কৰি আহিলে? বা দিয়ে নিলে চাওঁ, কি আনিছে দেখাওক। নচলি কাপোৰ চিলাবলৈ দি থৈ আহিলোঁ, আৰু এয়া গুণগুণৰ কাৰণে আনিছোঁ এইটো বা ঢেৰ বজাৰ কৰিলে। জিন্স তোমাৰ নিচিনা যে বয়ফ্ৰেণ্ড জিন্স। বা ৰাস্তাতে চাইছোঁ আমি, আপোনাকো ধুনীয়া লাগিছে। বা কোনে পাৰা বজাৰ আমাৰ ছোৱালীয়ে কৰিলে। বাকী ভিডিঅ' কলিং কৰি চালেই কেনেকুৱা লাগিছে? কেনেকুৱা দেখিলে কাপোৰ? মামী আপোনালৈ কি কিনিলে? অকণো ফটোও নেমাৰিলে নি? আজি ভিডিঅ'টো ইমানেই। যদি ভাল লাগিলে তেন্তে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। আকৌ নতুন বিয়াৰ ভিডিঅ'লৈ আপোনালোকৰ ওচৰলৈ আহি থাকিম।
যদি চাব বিচাৰে তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আজিলৈ ইমানেই বাই বাই